স্বাগতম জনাইছো পুনৰ আমাৰ এই চেনেলটোলৈ। আজি পুনৰ আমি অসম বুৰঞ্জীৰ 10টা কুৱেশ্যন আলোচনা কৰিম। এই পাৰ্টটো বিশেষকৈ সাহিত্য আৰু কাকতৰ ওপৰত বনোৱা হৈছে। আগতে 5টা পাৰ্ট দিয়া হৈছে অসম বুৰঞ্জীৰ। এইটো 6 নম্বৰ পাৰ্ট। আশা কৰিছো ভিডিঅ'টো বহুতেই ভাল পাব। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো আহা। Number 1. A few remarks on the Assamese language and on vernacular education in Assam. গ্ৰন্থখনৰ ৰচক কোন? Answer is আনন্দৰাম ঢেকিয়াল ফুকন। তেওঁৰ আৰু আন এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল অসমীয়া জীৱন মিত্ৰ। Number 2. অৰুণোদয় কাকত প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? Answer is 1846 চন জানুৱাৰী মাহত। অৰুণোদয় আচলতে কি আছিল? অৰুণোদয় আছিল প্ৰথম অসমীয়া মাহেকীয়া আলোচনী আৰু এইখন কোনে প্ৰকাশ কৰিছিল? এইখন প্ৰকাশ কৰিছিল আমেৰিকান বেপ্টিষ্ট মিছনে। এতিয়া আহিছো নাম্বাৰ 3 লৈ। নাম্বাৰ 3. আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? Answer is নাথান ব্ৰাউন। আৰু ইয়াৰ প্ৰকাশক কোন আছিল? ইয়াৰ প্ৰকাশক আছিল অলিভাৰ টি কট্টৰ। নাম্বাৰ 4. অসমীয়া আৰু ইংৰাজী অভিধান কোনে ৰচিছিল? Answer is ডক্টৰ মাইলছ ব্ৰনছন। ডক্টৰ মাইলছ ব্ৰনছনে অসমীয়া আৰু ইংৰাজী নামৰ অভিধানখন ৰচনা কৰিছিল। নাম্বাৰ 5. জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? Answer is চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা একেলগেই এই তিনিওজনকে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। নাম্বাৰ 6. অভা ঊষাৰ সম্পূৰ্ণ নাম কি? Answer is অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াক কেতিয়া গঠন কৰা হৈছিল? ইয়াক গঠন কৰা হৈছিল 1888 চনৰ 25 আগষ্টত। নাম্বাৰ 7. জোনাকী কিমান চনত প্ৰকাশ পাইছিল? Answer is 1889 চনত। আৰু ইয়াৰ লগতে এটা কথা জনা ভাল যে ইয়াৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নাম্বাৰ 8. যোৰহাট সাৰ্বজনীন সভা কেতিয়া গঠন কৰা হৈছিল? Answer is 1884 চনত। লগতে ইয়াৰ লগত প্ৰয়োজনীয় এটা কুৱেশ্যন হ'ল যে যোৰহাট সাৰ্বজনীন সভাৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰথম সম্পাদক আছিল জগন্নাথ বৰুৱা। নাম্বাৰ 9. আসাম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? Answer is 1903 চনত। আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? দীননাথ বেজবৰুৱা। নাম্বাৰ 10. অসম ছাত্ৰ সন্মিলন কিমান চনত গঠন কৰা হৈছিল? Answer is 1916 চনত।